গুড ইভিনিং আপোনালোকক আজি এটা ব্লগ আগবঢ়াইছো আমাৰ নেপালী সকলৰ বিয়াৰ এয়া অকমান আমি ওলালো মই বিশ্বনাথ চাৰিআলি বুলি 25 তাৰিখৰ বিয়া আছিল 24 তাৰিখে গৈছিলো এনেকৈ ধুনিয়াকৈ আমি বিশ্বনাথ চাৰিআলি যাওঁতে অলপ পলম হ'ল ঘৰৰ পৰা 1:30 মানত ওলাইছিলো এনেকৈ আমি ভিতৰি ৰাস্তাইদি ধুনিয়াকৈ গলো খুব ধুনিয়া বাগানৰ ৰাস্তাইদি আমি আগবাঢ়ি গলো বিশ্বনাথ চাৰিআলি বুলি পাওঁতে দেৰিয়ে হ'ল বাৰু কিছুমান নিয়ম নাপালোৱে আমি পাতৰ টপৰা বুলি কয় নেপালী সকলৰ এই লাগে এনেকৈ কিছু পৰ্ব মই নাপালো আগদিনাৰ লাষ্টত সন্ধিয়া পোৱাৰ কাৰণে মেহেন্দিৰ পাৰ্টিহে মই যোগদান কৰিব পাৰিলো ধুনিয়াকৈ কইনাক মেহেন্দি জেতুকা লগাই দিছে তাতে ময়ো লগালো আমাৰ সেই দিনটোত লাৰু বনোৱা পৰ্ব হয় সেইখিনি নাপালো তাৰ পিছত সন্ধিয়া মেহেন্দি জেতুকা লগোৱা পৰ্বটো হয় এইজনী মোৰ মামাৰ নাতিনী যেহেতু মামা মামী নাই ঢুকাল মামাৰ ডাঙৰটো ল'ৰাৰ তাই প্ৰথম ছোৱালী সেইকাৰণে নগৈ নোৱাৰিলো আৰু মাৰ ঘৰৰ বিয়া বুলি কওঁতে আৰু মন চন ভাল লাগে এয়া আন এজনী দাদাৰ ছোৱালী এয়া কইনাৰ মাক মোৰ ডাঙৰ বৌ হয় এনেকৈ আমাৰ মেহেন্দি পৰ্বটো চলিছে তাৰ মাজতে অকমান নাচও হয় আৰু পিছদিনাৰ এইখিনি অকমান দৃশ্য আপোনালোকক দেখালো লগ্নৰ কাৰণে কোনটো সময়ত কিমান সময়ত লগ্ন হয় সেইখিনি আমাৰ অকমান নিয়মৰ মাজত পুৰোহিতে এইখিনি কাম কৰে ধুনীয়াকৈ এয়া অকমান সজাই পৰাই পিছদিনা মাহ হালধি বুলি কয় পৰ্বটো মাহ হালধিৰে গা পা ধুৱাই তাইক হালধীয়া ড্ৰেছেদি সজাইছে তাইক এইখিনি বৰ দুখ লগা সময়ো ভাল লগাও হয় এনেকৈ কইনাজনীক চাউলৰ ফুটা দি এনেকৈ আশীৰ্বাদ দিয়া হয় আমাৰ মেইন চাউলৰ ফুট দিয়াটো বৰ ডাঙৰ হয় পৰ্ব মাকে দিয়ে আগতে আৰু গোটেইকেইটাই আমি হালধীয়া ড্ৰেছত এনেকৈ ধুনীয়াকৈ হালধিৰ কাৰণে ৰেডি হ'লোঁ অকমান নাজানো তথাপিও নাচ গানো ফূৰ্তিও কৰিলোঁ তাতে এনেকৈ গোটেইখিনি বিয়াৰ দেখাব নোৱাৰিলোঁ কিছুমানহে দেখালোঁ কাৰণ পিছদিনা আহিলোৱেই বিয়াৰ দিনা আহিলোৱেই যেতিয়া এয়া মাকে আগতে অকণমান মাহ হালধিৰে এনেকৈ কৰিছে এয়া কইনাৰ ভায়েক হয় ধুনীয়াকৈ আমাৰ আকৌ ভৰিত ধৰি সেৱা কৰে তাৰপিছত আকৌ ময়ো অকণমান মাহ হালধি দিলোঁ এনেকৈ তাইক কৰিলোঁ এই সময়খিনি বৰ দুখ লগা বিয়া বুলি ক'লেই বৰ দুখ লাগে আকৌ ভালো লাগে দিয়কচোন বিয়া হ'বই লাগিব যাবই লাগিব কন্যাদান কৰা মানেই মহান দান এইখিনি আৰু ভাবিলে বৰ দুখো লাগে এনেকৈ থুলমূলকৈ অকণমান দেখালোঁ আমাৰ বিয়াৰ
আৰু ৰাতিটো নাথাকিলোঁ যিহেতু নহ'লে দৰাৰ আহিলে কি কেনেকুৱা কৰা যায় গোটেইখিনি দেখালোঁ হয়। মোৰ মায়েও অকণমান মাহ হালধি দিছে আৰু তাৰ মাজতে অকণমান নাচ গানো কৰিলোঁ, নাচিবও নাজানো। এনেকৈ কিন্তু মোৰ দাদাৰ এই ছোৱালীৰ বিয়াত মেকআপ আৰ্টিষ্ট এজনীয়ে খুব বদমাচি কৰিলে। তাই সময়মতে নাহিলে, পিছত আকৌ ৩টা-২:৩০ মানত বেলেগে সজাব লগা হ'ল। তাইৰ নাম জানাহেঁতেন মই কিন্তু নামটো দি অকণমান কৰি দিলোঁ হয়। এয়া এনেকৈ চাউল ধুনীয়াকৈ কালাৰ কৰি এইখিনি আমাৰ যজ্ঞত ধুনীয়াকৈ সজাইছে। চাউলখিনি ধুনীয়া 2টা ৰঙেৰে এনেকৈ যিহেতু ইয়াতে হোম যজ্ঞ হ'ব দৰা কইনা ৰাতিটোৰ কাৰণে। এয়া তাইক এনেকৈ ঠিক 2:30 মানত বেলেগে সজাব লগা হ'ল। খুব বেয়া লাগিল সেইদিনা। এনেকৈ এয়া কইনাৰ লগত অকণমান ফটো উঠিলোঁ। উঠি ৰাতিটো নাথাকিলোঁ, বেয়াও লাগিল। মাহী জেঠাই সকলোকে আকৌ এৰি থৈ আহিব লগা হ'ল। লাষ্টত অকণমান খাই বৈ আহিলোঁ। এওঁ আকৌ তাৰ মাজতে অকণমান লাগিও দিয়ে, য'ত গ'লেও লাগে অকণমান। জোঁৱাই বুলিও অকণমান গপচত নাথাকে। এনেকুৱাকৈ ধুনীয়াকৈ বিয়া খাই উপভোগ কৰি আমি আকৌ সন্ধিয়া 5:30-6টা মানত ওলালোঁ ঘৰলৈ বুলি, মঙলদৈ বুলি। ধন্যবাদ আপোনালোকলৈ এনেকৈ মোৰ অকণমান ব্লগটো দেখালোঁ। ব্লগটো চাই দিয়ালৈ বিশেষ ধন্যবাদ জনালোঁ। ধন্যবাদ, শুভৰাত্ৰি।